হাই বনবানী সকল কি খবৰ আশা কৰোঁ সকলোৱে ভাল মোৰো ভাল মই চুমি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই যাম এফালে আপোনালোকক দেখাম তলৈ যাম মানে বিশেষ বেছি দূৰলৈ নহয় অকণমান বজাৰ কৰিবলৈ যাম আমাৰ ওচৰতে এখন শুকুৰ বজাৰ আছে বজাৰখনলৈ যাম বজাৰ পৰা কি ল'ম তাৰ পৰিৱেশ অলপ চলপ পাৰিলে দেখাম আৰু নোৱাৰিলেতো নাই এতিয়া ৰাতিপুৱা 10টা বাজিছে নহয় 10টা বজাত যাম গৈ আপোনালোকক দেখাম আৰু কি বজাৰ কৰিব পাৰোঁ ভিডিঅ'টো সকলোকে চাই থাকিব মই ল'ম এতিয়া এখন কাচি কিহলৈ লৈছোঁ আপোনালোক কৈ আছোঁ এখন ল'ম কাচি এইখনকে লওঁ এইখনকে ল'ম কাচিৰ দোকান আছে কমলা আপেলৰ দোকান ইফালে হৈ তাত 70 টকা কৈ আছে দেখিছেনে 70 টকা কৈ আছে শুনিছেনে ৰাস্তাকে 50 দি আছে শাক পাচলি বজাৰ শাক পাচলি ল'ম আলু গুটি আলু অলপ ল'লোঁ পিঁয়াজ নহৰু জলকীয়া বজাৰ গোটেই ডাঙৰ বজাৰ বাৰু বেঙেনা লৈছোঁ আদা পটল কেনেকুৱা নালাগে পটল নালাগে আৰু বজাৰ কৰি আহিলোঁ বজাৰ পৰিৱেশ অলপ চলপ আপোনালোকক দেখালোঁ বজাৰ গৈছিলোঁ ন বজাৰৰ পৰা এইখন আনিলোঁ কাচিখন কেলে আনিছোঁ এটা আনিছোঁ এইটো চাৰ্ট দেখিছেনে এইটো আকৌ নিলামী চাৰ্ট দেই এইটো দামী চাৰ্ট নহয় যিহেতু কাইলৈ পথাৰত ধান কাটিবলৈ যাম ন ধান কাটিবৰ কাৰণে যিকেইটা সঁজুলি লাগে যেনেকৈ কাচি আৰু চাৰ্ট এটা আনিছোঁ কাইলৈ ধান কাটিবৰ কাৰণে মই আনিলোঁ এটা আজি ৰাইচ কুকাৰ যিহেতু মোৰ যিকেইটা কুকাৰ আছে গেছত বনোৱা কুকাৰ দুটা সৰু সৰু কাইলৈ পৰা দানি লাগিব ন পথাৰত সেয়েহে ভাতৰ ব্যৱস্থাটো কৰিব লাগিব সেইকাৰণে মই আজি এটা আনিলোঁ ৰাইচ কুকাৰ এটাও লৈ আহিলোঁ আৰু মানে খুলি পেলাইহে আপোনালোকক দেখাইছোঁ খুলি পেলাই ধুই পখালি আকৌ আজৰি কৰি থৈহে দেখাইছোঁ মানে ধুই মেলি থৈছোঁ আৰু এইটো বজাৰ কৰিলোঁ আজি কাইলৈ পৰা ধান কাটিম সেয়েহে বজাৰ গ'লোঁ বজাৰৰ পৰা কাচি এখন আনিলোঁ আৰু দীঘল হাতৰ চাৰ্ট এটা আনিলোঁ মানে যিমান যি হ'লেও পিন্ধিব লাগিব ন আৰু অলপ চলপ ঘৰত বজাৰ কৰিলোঁ যি পাচলি বজাৰ কৰিলোঁ আলু পিঁয়াজ ল'লোঁ তাৰপিছত বন্ধাকবি ফুলকবি যিহেতু দাৱনি যাব ন দাৱনিক ভাতকেইটা দিব লাগিব সেয়েহে অলপ চলপ বজাৰ কৰিলোঁ আৰু বজাৰ কৰিব গোটেইখন আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ বজাৰখনো ডাঙৰ আৰু বিশেষকৈ গোটেই বজাৰ ঘূৰা নাই যিকেইটা বস্তু দৰকাৰ সেইকেইটা বস্তু বজাৰ কৰাতহে গ'লোঁ আৰু ৰ'দো বহুত দি আছে ভালদৰে ফটো উঠাব নোৱাৰোঁ মোবাইলতহে উঠাওঁ মই ভিডিঅ' মানে মোবাইলতহে কৰোঁ সেয়েহে বজাৰ গোটেই পৰিৱেশ দেখাব নোৱাৰিলোঁ আৰু মই অলপ চলপ আপোনালোকক দেখালোঁ মানে দেখাবলৈ চেষ্টা কৰিলোঁ যি পাৰিছোঁ অলপ দেখালোঁ আৰু কাইলৈ পৰা আমাৰ যুদ্ধ আৰম্ভ হ'ব নতুন এখন যুদ্ধত নামিম কাইলৈ পৰা আৰু কি যুদ্ধত নামিম কাইলৈ আপোনালোক তাৰ পৰিৱেশ দেখাম আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি লৈ আহোঁ আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকতে সামৰণি মাৰিলোঁ।